পৃথিৱীৰ আন বহুতো নৈৰ নিচিনাকৈ ব্ৰহ্মপুত্ৰ নৈখনৰো অসমৰ জনজীৱনৰ সকলো ধৰণৰ দিশত বিভিন্ন ধৰণৰ প্ৰভাৱ আছে। ই আৰ্থিক জীৱনেই হওক, সামাজিক জীৱনেই হওক বা ৰাজনৈতিক জীৱনেই হওক। মই মৃদুস্মিতা মহন্ত। ব্ৰহ্মপুত্ৰ নৈখনৰ লগত এই সম্বন্ধিত জীৱনৰ বিভিন্ন দিশসমূহ আজি আমি ইয়াত নদীখনৰ অসমৰ বেহা বেপাৰ বা বাণিজ্যৰ সম্বন্ধৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ব্ৰহ্মপুত্ৰ নৈখনৰ লগত অসমৰ বেহা বেপাৰ বা বাণিজ্যৰ যি সংযোগ, সেয়া বিশ্লেষণ কৰিবলৈ যাওঁতে আমি কিছু আগুৱাই যাব লাগিব। এনে এটা সময় আছিল যেতিয়া ব্ৰহ্মপুত্ৰৰ গতিপথেই অসমৰ একমাত্ৰ যাতায়াত ব্যৱস্থা আছিলে। তাতকৈ ডাঙৰ কথা, ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা সোণ আহৰণ কৰা হৈছিল। এই কথা বিভিন্ন পুথিত উল্লেখ আছে। প্ৰখ্যাত ইতিহাসবিদ এডৱাৰ্ড গেইটে এই কথা উল্লেখ কৰি গৈছে যে সেই সময়ত অসম আৰু বেংগলৰ মাজৰ বেপাৰ বাণিজ্য সম্ভৱ হৈছিল একমাত্ৰ ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ গতিপথৰ মাজেৰে। সেই সময়ত অসমৰ অৰ্থনৈতিক স্বাৱলম্বন আৰু প্ৰয়োজনীয় বস্তুসমূহৰ আমদানি ৰপ্তানিৰ বাবে জাহাজ আৰু নৌকা ব্যৱস্থাৰে আটাইতকৈ বেছি প্ৰচলন হৈছিল। আৰু এনেধৰণৰ ব্যৱস্থাসমূহ ব্ৰহ্মপুত্ৰ নৈৰ মাজেৰেই সম্পাদিত হৈছিল। আমদানি বস্তুবিলাকৰ ভিতৰত আটাইতকৈ বেছি আমদানি হৈছিল নিমখ। আনহাতে ৰপ্তানি সামগ্ৰীসমূহৰ ভিতৰত বেত, হাতীদাঁত, ৰেচম সূতা ইত্যাদি যথেষ্ট ৰপ্তানি হৈছিল। এই ব্যৱস্থাবিলাকক ভিত্তি কৰিয়েই কিছুমান ব্যৱসায়িক সম্প্ৰদায়ৰ সৃষ্টি হৈছিল। আৰু তেনে সম্প্ৰদায়সমূহ আজিও অসমত আছে। আৰু এই সম্প্ৰদায়সমূহৰ সৃষ্টিৰ মূলতেই আছিল ব্ৰহ্মপুত্ৰ নৈখন। নৰহৰি, জয়হৰি, সোণাৰী এনেধৰণৰ যিবোৰ সম্প্ৰদায়, সেই সম্প্ৰদায়সমূহ এইবোৰ ব্যৱসায়ৰেই ফলশ্ৰুতি। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগৰ বাটকটীয়া ৰবাৰ্ট ব্ৰুছে ব্ৰহ্মপুত্ৰ নৈৰে যাত্ৰা কৰিয়েই সম্ভাৱ্য চাহ বাগিচাসমূহৰ স্থানবোৰ পৰিদৰ্শন কৰিছিল। তাৰ উপৰিও শদিয়াৰ কাষৰ কুণ্ডলীমুখ নামৰ ব্ৰহ্মপুত্ৰৰ চৰ এটাতেই প্ৰথম চাহ পুলি ৰোপণ কৰা হৈছিল। কিন্তু কালক্ৰমত বানপানীৰ ফোঁটে সেই চাহ বাগিচাখন উটুৱাই লৈ যায়। তেনেবোৰ কথাৰ এক শতিকাৰ পিছতো যিবোৰ চহৰ বা নগৰত আটাইতকৈ বেছি ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ গঢ় লৈ উঠিছে, সেই আটাইকেইখনেই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা 4খন দলং, আন নৌকা ব্যৱস্থা, আমোদ প্ৰমোদৰ বাবে ব্যৱহাৰ কৰা নৌকা বিহাৰ, এনে আটাইবোৰ কথাৰ লগতো অসমৰ সংস্কৃতি বাৰুকৈ জড়িত হৈ আছে।